বন্তি পেলোৱাৰ পিছতে আমি আজি শোভাযাত্ৰা কাৰ্যসূচী বৰ দীঘলীয়া কৰিব বিচৰা নাই। কাছমাৰী চাৰিআলিৰ পৰা আমি আমাৰ বিদ্যালয়লৈ পুনৰ ঘূৰি আহিম। কাছমাৰী চাৰিআলিৰ পৰা আমাৰ বিদ্যালয়লৈ পুনৰ ঘূৰি আহিম। গতিকে ছাত্ৰ ছাত্ৰীসকলক সাজু হ'বৰ বাবে আমি জনাইছোঁ। আমি কাছমাৰী চাৰিআলিলৈকে যাম শোভাযাত্ৰা আৰু সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে আমি বিনম্ৰতা অনুৰোধ জনাইছোঁ। প্ৰতিজন ছাত্ৰ ছাত্ৰী প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী দুজনকৈ শাৰী পাতিব। দুজনকৈ শাৰী পাতিব। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী দুজনকৈ শাৰী পাতিব আৰু আমি স্লোগান দিম লাচিত মূলাৰ মহান বাণী জয় অসম জয় অসম আৰু লাচিত দিৱস পালন কৰক পালন কৰক পালন কৰক। সকলোৱে মনত ৰৈছেনে? এজনে লগাই দিব যে লাচিত মূলাৰ অমৰ বাণী বা মহান বাণী জয়